নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তেবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো APDCL ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত আপোনাৰ 69টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পোষ্ট আছে আৰু পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14 তাৰিখ 7 মাহ 2024 লৈকে। আৰু নেম অফ পোষ্ট যেনেকে ক'লে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু নাম্বাৰ অফ পোষ্ট 69টা দিয়া আছে আৰু ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি ইয়াতে দিয়া আছে। আপোনালোকৰ জেনাৰেল হলে 36টা পোষ্ট আছে আৰু OBC MOBCৰ কাৰণে 13টা পোষ্ট আৰু ৰিজাৰ্ভ টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে 6টা পোষ্ট আছে আৰু SCৰ কাৰণে 6টা পোষ্ট আছে আৰু STPৰ কাৰণে 5টা পোষ্ট আৰু STHৰ কাৰণে 3টা পোষ্ট আছে আৰু পে স্কেল ইয়াতে দিয়া আছে 25,000 ৰ পৰা ষ্টাৰ্ট কৰি 92,000 লৈকে আৰু লগতে গ্ৰেড পে পাব 11,000 আৰু পে বেন 3 পাব ইয়াতে আৰু PRC ইয়াতে দিয়া আছে। আপোনালোকৰ তাত PRC থাকিব লাগিব, যেটো অসমত এডুকেশ্যনেল পাৰপাছৰ কাৰণে দিয়া হয়। আপোনালোকৰ তাত সেইটো থাকিব লাগিব অথবা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন থাকিব লাগিব, যেটো প্ৰুফ অফ এড্ৰেছৰ কাৰণে ইউজ কৰা হ'ব এপ্লিকেশ্যন ফৰ্মত। এই দুটাৰ ভিতৰত যিকোনো এটা থাকিব লাগিব আপোনাৰ তাত। আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েন্সি ইয়াতে দিয়া আছে, আপোনালোকৰ অসমীয়া লেংগুৱেজ ভালকে জানিব লাগিব। আৰু এজ লিমিট ইয়াতে দিয়া আছে, আপোনালোকৰ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1/1/2024 ৰ ভিতৰত। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ। আপোনালোকৰ SC STP আৰু STH হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু OBC MOBC হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু PWBD হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে, আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰ্ট সায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে 55% মাৰ্কছ থাকিব লাগিব অথবা আপোনালোকৰ বিকম ষ্ট্ৰীম পাছ হ'ব লাগিব আৰু লগতে 55% মাৰ্কছ থাকিব লাগিব অনাৰ্ছ অথবা মেজৰ সাবজেক্টত অথবা 55% মাৰ্কছ থাকিব লাগিব আৰ্ট সায়েন্স যিকোনো গ্ৰেজুৱেট মেথমেটিক্স অথবা ষ্টেটিষ্টিক্স সাবজেক্ট এটা থাকিব লাগিব অথবা 55% মাৰ্কছ থাকিব লাগিব মেথমেটিক্স ষ্টেটিষ্টিক্স অনাৰ্ছ সাবজেক্টত BA BSc। আৰু আপোনালোকে যদি ডিপাৰ্টমেন্টেল ক্যান্ডিডেটস হয় অথবা আপোনালোকে যদি কাষ্ট SC অথবা ST টাইপৰ হয়, তেনেহলে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ বেচেলৰ ডিগ্ৰী 50% থাকিব লাগিব। আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব, মিনিমাম 3 মান্থছৰ কম্পিউটাৰ এপ্লিকেশ্যন সাৰ্টিফিকেট থাকিব লাগিব। আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন দিয়া আছে, আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত। তাৰপিছত স্মল ফেমিলি নৰ্মছ দিয়া আছে, আপোনালোকৰ এটা ফৰ্ম সাবমিট কৰিব লাগিব ডিক্লেৰেশ্যনৰ, যিখন স্মল ফেমিলি নৰ্মছ হয় ফৰ্ম এ, সেইটো আপোনালোকৰ এপ্লাই কৰাৰ টাইমত সাবমিট কৰিব লাগিব। কেটেগৰী জেনাৰেল হলে 297 পেমেন্ট কৰিব লাগিব আৰু SC ST OBC MOBC হলে 187.20 পেমেন্ট কৰিব লাগিব। আৰু আপোনালোকৰ যদি BPL কাৰ্ড থাকে তেনেহলে 47.20 পেমেন্ট কৰিব লাগিব আৰু PWBD হলে 47.20 পেমেন্ট কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 15 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 14 জুলাইলৈ। সো বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে। আৰু লগতে অফিচিয়েল নোটিফিকেশ্যনৰ লিংকটোও পাব, আপোনালোকে তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে। অথবা কিবা বুজাত যদি অসুবিধা হৈছে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে তেনেহলে অতি সোনকালে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাইটো কৰি দিব। আৰু ভিডিঅ'টো যদি কিবা হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাব পাৰে। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ' মাধ্যমেৰে। সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।